নমস্কাৰ গ্ৰহণ কৰিব। আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা সুন্দৰ ভিডিঅ'। এই ভিডিঅ'টোত মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আজি প্ৰতিমা বিসৰ্জনৰ সম্পূৰ্ণ মুহূৰ্তবোৰ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভাল পাব। মই লৈ আহিছোঁ দৰং জিলাৰ এখন পূজাস্থলীলৈকে। ঐতিহাসিক পূজাস্থলী বুলি ক'লে ভুল নহ'ব। খুব সুন্দৰ মুহূৰ্তবোৰ আপোনালোকক আজি উপস্থাপন কৰি দেখুৱাম। আপোনালোকে লক্ষ্য কৰিছে হাজাৰ হাজাৰ ভক্তৰে ভৰি পৰিছে। বিভিন্ন পূজাস্থলীৰ পৰা প্ৰতিমাবিলাক লৈ আহিছে এই শইকীয়াপাৰা ননৈ ঘাটত অৰ্থাৎ ননৈ নদীত বিসৰ্জন দিবৰ কাৰণে। হাজাৰ হাজাৰ ভক্তগণে অপেক্ষা কৰি আছে আজিৰ এই দিনটোলৈকে শইকীয়াপাৰাৰ ননৈ ঘাটৰ পূজাস্থলীত প্ৰতিমা বিসৰ্জন দিয়াৰ মুহূৰ্তবোৰ উপভোগ কৰিবৰ কাৰণে। আপোনালোকে লক্ষ্য কৰিছে শইকীয়াপাৰা ননৈ ঘাট অৰ্থাৎ সাপামাৰা, যি শইকীয়াপাৰা ননৈ ঘাটৰ নিচেই কাষতে লাগি থকা পশ্চিম দিশত লাগি থকা যিখন ননৈ নদী, এই ননৈ নৈত প্ৰতিমাবোৰ বিসৰ্জন দিয়াৰ আগমুহূৰ্তত আপোনালোকে একবাৰ মই দেখুৱাইছোঁ সম্পূৰ্ণ উপস্থিত হোৱা ভক্তপন ৰাইজক দেখিছে। দলঙৰ পৰা আদি কৰি যি নদীৰ দুয়োটা পাৰ হাজাৰ হাজাৰ ভক্তৰে ইয়াত ভৰি পৰিছে, অপেক্ষা কৰিছে প্ৰতিমা বিসৰ্জন দিয়াৰ মুহূৰ্তবোৰ উপভোগ কৰিবৰ কাৰণে। অধীৰ আগ্ৰহেৰে তেওঁলোকে অপেক্ষা কৰি আছে। বিভিন্ন ঠাইৰ পৰা বিভিন্ন প্ৰতিমাবিলাক লৈ আহিব বিভিন্ন পূজাস্থলীৰ পৰা। প্ৰত্যেক বছৰতে ইয়াত দৰং জিলাৰ এখন ঐতিহাসিক পূজাস্থলী। এই পূজাস্থলীত মই ক'ব বিচাৰিছোঁ এই পূজাস্থলী হয়তো দৰং জিলাৰ ভিতৰতে এখন অন্যতম পূজাস্থলী হ'ব। ইয়াত হাজাৰ হাজাৰ ভক্তগণে এই দিনটোলৈকে অপেক্ষা কৰে। বিজয়া দশমী বুলি ক'লে এটা সুকীয়া স্থান আছে। এই বিজয়া দশমীত এওঁলোকে যি প্ৰতিমা বিসৰ্জন দিয়াৰ যি সাৰসজ্জা, খুব এটা সুন্দৰ মুহূৰ্ত কৰি তোলে। বিভিন্ন ঠাইৰ পৰা দৰং, ওদালগুৰি আদি বিভিন্ন নিকটৱৰ্তী ঠাইৰ পৰা হাজাৰ হাজাৰ ভক্তগণে আহিছে। এই ভক্ত ব্যক্তিবোৰ কেৱল প্ৰতিমা বিসৰ্জন দিয়াৰ মুহূৰ্তবোৰ উপভোগ কৰিবৰ কাৰণে চাবৰ কাৰণে নহয়, ইয়াত বিভিন্ন ঠাইৰ পৰা আহিছে যি ননৈ ঘাটৰ মাদকতাৰ তাৰ এটা সোৱাদ ল'বৰ কাৰণে আছে। আমি দেখুৱাম আজি প্ৰথমখন যি প্ৰতিমা বিসৰ্জনৰ থান, সেই থানখনৰ মুহূৰ্তবোৰ আৰু আপোনালোকক দেখুৱাই আছোঁ। এতিয়াও বিভিন্ন ঠাইৰ পৰা বিভিন্ন পূজাস্থলীৰ পৰা প্ৰতিমাবিলাক লৈ আহিছে। এই আপোনালোকে লক্ষ্য কৰিছে প্ৰথমটো বিসৰ্জনৰ মুহূৰ্ত, এটা খুব সুন্দৰ মুহূৰ্ত। যদিও ননৈ নৈত কিছু পৰিমাণে পানী কমিছে, তথাপিতো যথেষ্ট পানী আছে। এই পানীখিনিতে আনন্দ উৎসাহ উল্লাসেৰে প্ৰতিমা বিসৰ্জনৰ মুহূৰ্তবিলাকলৈকে আগবাঢ়িছে। খুব এটা সুন্দৰ এই মুহূৰ্তবোৰ। আৰু এই চেগতে মই ক'ব লাগিব এটা সুন্দৰ পৰিৱেশ বুলি এই কাৰণে কৈছোঁ যে ইয়াত কোনো ধৰণৰ হাই হুলস্থুল পৰিৱেশবিলাক কম, গাই গণ্ডগোল পৰিৱেশবিলাক কম। ইয়াত প্ৰশাসনৰ যি তীব্ৰতা, প্ৰশাসনৰ যি চোকা দৃষ্টি, এই চোকা দৃষ্টিৰ কাৰণেই ইয়াত হয়তো কোনো ধৰণৰ অপ্ৰীতিকৰ কাৰ্য ইয়াত সংঘটিত হোৱা নাই। সেই যুগতে আমি দৰং জিলাৰ প্ৰশাসন বিভাগকো ধন্যবাদ জনাইছোঁ। প্ৰত্যেকটো বছৰতে তেওঁলোকে যি প্ৰতিমা বিসৰ্জনৰ আগমুহূৰ্তত ননৈ নদীৰ যি শইকীয়াপাৰা অঞ্চলত যি তেওঁলোকে এটা ব্যৱস্থা গ্ৰহণ কৰি দিয়ে, এই ব্যৱস্থাখিনিৰ কাৰণে তেওঁলোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আনন্দ উৎসাহে ভৰি পৰিছে। বিভিন্ন ঠাইৰ পৰা আকৌ লৈ আহিছে বিভিন্ন প্ৰতিমা বিসৰ্জন দিবৰ কাৰণে। বিভিন্ন ঠাইৰ পৰা বিভিন্ন দুৰ্গাস্থলীৰ পৰা আপোনালোকে লক্ষ্য কৰিছে হাজাৰ হাজাৰ ইয়াত ভক্তপ্ৰাণ ৰাইজ আহিছে। কেৱল আনন্দ উৎসাহেই নহয়, আজি এটা দুখো লগা বিষয় যে 4টা দিন, দুৰ্গা পূজাৰ যে 4টা দিন, এই 4টা দিনত মানুহে বিভিন্ন মনৰ বাসনাৰে দুৰ্গা দেৱীৰ চৰণত শৰণত হোৱাৰ পিছত আজি এটা অন্তিম দিন, 2023 বৰ্ষৰ আজি অন্তিমটো দিন দুৰ্গা পূজাৰ অৰ্থাৎ বিজয়া দশমী। এই বিজয়া দশমীত সকলোৱে গম পায় প্ৰতিমা অৰ্থাৎ দুৰ্গা দেৱীক বিসৰ্জন দিয়া। ঠিক তেনেকুৱা এটা মুহূৰ্ত আমি উপভোগ কৰিবৰ কাৰণে ৰৈ আছোঁ। অলৰেডি আপোনালোকে দেখিছে খুব সুন্দৰ পৰিৱেশ, হাজাৰ হাজাৰ ভক্তগণ ইয়াতে আহিছে। আৰু আমি গম পোৱা মতে অৰ্থাৎ 19খন গাঁৱৰ পৰা
এই পূজাস্থলীত 19খন গাঁৱে মিলিত হৈ এই পূজাভাগ আৰম্ভণি কৰিছিলে। এতিয়া 1984 চনৰ পৰা যি শইকীয়াপাৰা ননৈঘাটৰ পূজা আৰম্ভণি হৈ আছে। এতিয়া আমি ক'ব বিচাৰিছোঁ আজিলৈকে যিটো এটা পৰিৱেশ, এই পৰিৱেশটো সঁচাকৈ খুব আনন্দকৰ। বিভিন্ন স্থানৰ পৰা অহা লোকসকলে নিৰ্ভয়ে ইয়াত প্ৰতিমা বিসৰ্জন দিব পৰা যিটো মুহূৰ্ত সঁচাকৈ লেখত ল'বলগীয়া। মই ক'ব বিচাৰিছোঁ আপোনালোকে আহিব, স্বচক্ষুৰে আপোনালোকে উপভোগ কৰিব পাৰিব আজিৰ দিনটো। খুব এটা সুন্দৰ মুহূৰ্ত, সুন্দৰ পৰিৱেশ। আপোনালোকক মই প্ৰতিটো মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ মানুহৰ যি আনন্দ, মানুহৰ যি উল্লাস, মানুহৰ যি ইয়াত মনোৰঞ্জন এটা কৰিছে, এই মনোৰঞ্জনৰ মুহূৰ্তবোৰ মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু ইয়াত সম্পূৰ্ণ ধৰণৰ প্ৰশাসনিক যি ব্যৱস্থা, আইনী যি ব্যৱস্থা, তাৰে অকণমানো ক্ৰুটি হোৱা নাই। কিবা যদি অসুবিধা পৰিছে, সেই অসুবিধাৰ পৰা মানুহক বচাবৰ কাৰণে আপোনালোকে দেখিছে এম্বুলেন্সসহ ইয়াত উপস্থিত আছে, হাজাৰ হাজাৰ ভক্ত ইয়াত উপস্থিত আছে, কিন্তু ইয়াত কোনো ধৰণৰ অপ্ৰীতিকৰ মুহূৰ্ত ইয়াত কিন্তু এতিয়ালৈকে আপোনালোকে দেখা পোৱা নাই। যি কি নহওক, পুনৰবাৰ আপোনালোকক ক'ব বিচাৰিছোঁ যি 2023 বৰ্ষৰ যি আমাৰ মাজত দুৰ্গা পূজাৰ আজি অন্তিমটো দিন, আমি আকৌ অপেক্ষা কৰিম অহা বছৰ এই দিনটোলৈকে, দুৰ্গা পূজাৰ দিনটোলৈকে। তাৰ বাবে আপোনালোকক এই ভিডিঅ'টোৰে মই ধন্যবাদ জনাইছোঁ। আপোনালোকে ভিডিঅ'টো যদি কিবা ভুল ক্ৰুটি হৈছে ক্ষমা কৰিব।